হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ কলপচলাৰ সৈতে মাছৰ মূৰা। আহকচোন চাওঁ কেনেদৰে বনাওঁ। কলপচলাৰ সৈতে মাছৰ মূৰা মই বনাবলৈ ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ, কেঁচা জলকীয়া 3টা আৰু নহৰু 11 ফুটা মই লৈছোঁ। বাঁহৰ মাছৰ মূৰা লৈছোঁ মই, এফাল দিম। কলপচলা কাটি ল'ম। বৰ ধুনীয়া কোমল একদম ন, এনেকৈ কাটি মজা লাগে। ভাল লাগে কাটি, আঁহকেইটা নালাগে যে। কলপচলা কোনে কোনে খাই ভাল পায় জনাবচোন। ময়ো কিন্তু আগতে খাই ভাল পোৱা নাছিলোঁ, কিন্তু মানুহজনে এনেদৰে যেতিয়া বনাই দিয়া হ'ল তেতিয়াৰ পৰা মই খাবলৈ খুব ভাল পোৱা হ'লোঁ। মই মাছৰ মূৰাটো এতিয়া ভাজি ল'ম। মাছত মই হালধি গুড়া দি ল'লোঁ, নিমখ দি ল'লোঁ। এতিয়া ভালদৰে সানি ল'ম। গেছত কেৰাহী পাতি ল'লোঁ, কেৰাহী গৰম হৈ গ'ল, মই এতিয়া তেল দি দিছোঁ। তেল মোৰ গৰম হৈ গ'ল, এতিয়া মই মাছৰ মূৰাফাল ভাজি ল'ম। মাছৰ মূৰা এফাল মোৰ ভাজি হৈ গ'ল, এতিয়া মই নমাই ল'ম। মাছৰ মূৰা ভজা তেলতে মই থেতেলিয়াই লোৱা কেঁচা জলকীয়া আৰু নহৰু দি দিম। গোটা জিৰা মই আধা চামুচতকৈ কম দিছোঁ। কাটি লোৱা পিঁয়াজ দি দিম। সোৱাদ অনুযায়ী নিমখ দিছোঁ। গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। পিঁয়াজ মোৰ ভাজা হৈ গ'ল, এতিয়া মই কাটি লোৱা কলপচলা মই দি দিম। এতিয়া মই তেজপাত এটা দি দিম, লগতে হালধি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ। কলপচলাৰ লগত গুড়া মছলাখিনি মই ভালদৰে ভাজি ল'ম 3 মিনিট। মই 3 মিনিট ভাজি ল'লোঁ। মগু দালি মই লৈছোঁ 2 চামুচ, মই ধুই লৈছোঁ, এতিয়া মই দি দিম। মগু দালিখিনিও কলপচলা মছলাৰ লগত মই ভালদৰে ভাজি ল'ম 3 মিনিট। মুগ দালিৰ লগতো মই ভাজি ল'লোঁ। এতিয়া মই পানী দি দিম, 1 কাপ মই পানী দিম। ভাজি ৰখা মাছৰ মূৰাফাল মই দি দিম। মাছৰ মূৰাফাল মই আগতে ভাঙি লোৱা নাই, মই এনেদৰে দি দিছোঁ। মোৰ খন্তিৰ সহায়েৰে মই এনেদৰে ভাঙি লৈছোঁ।
মাছৰ মূৰাফাল মই ভালদৰে ভাঙি ল'লোঁ। এতিয়া একাপ পানী দি দিম। যাতে কলপচলা আৰু মগু দালিখিনি সিজি যায়। এতিয়া মই ঢাকি দিম। 8 মিনিট মই ঢাকি দিম যাতে মগু দালি আৰু কলপচলা ভালদৰে সিজি যায়। মই 8 মিনিটৰ পিছত মই উভতি আহিলোঁ। এয়া চাওক, মগু দালি আৰু কলপচলা ভালদৰে পুৰা সিজি গৈছে। মোৰ হৈ গৈছে। মই এতিয়া গৰম মছলা গুড়ি আধা চামুচ দিম। কলপচলা বহুতে বহুত ধৰণৰ বনাব পাৰে আৰু মই এনেদৰে খাই ভাল পাওঁ। তাকে মই আপোনালোকৰ ওচৰত লৈ আহিলোঁ এই ৰেচিপিটো। আজি এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাব নাপাহৰিব আৰু এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰিব। যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।